হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি অকণমান ফ্ৰী টাইম পালোঁ, সেই বুলি ভাবিলোঁ অকণমান ফুৰিয়ে আহোঁ। আৰু ফুৰিবলৈ আহি দেখিলোঁ ইমান কুঁৱলী ৰাস্তাত, আৰু এইপিনে চাওক সৰিয়হৰ খেতি কি ধুনীয়া দেখিছে। তাৰপিছতে ভাবিলোঁ আমি ক'ত যাওঁ বুলি ক'লে ভাবিলোঁ মাহীহঁতৰ ফালে এপাক ঘূৰি আহোঁ। তাৰপিছতে আমি পাই গ'লোহি মাহীহঁতৰ ঘৰ, আৰু আহি পায়ে মাহীক হেলমেট দুটা থ'বলৈ দিলোঁ। তাৰপিছতে ভাবিলোঁ চাহ পানী অকণমান খাই যাওঁ, আৰু মাহীয়ে এইপিনে চাহ পানী বনাই আছে। আৰু এইপিনে এইজনী চাওকচোন, আমি চিপছ খাই আছোঁ, তাকো লাগে হেনো, সেই বুলি আমি 2 টুকুৰমান খুৱাই দিলোঁ এইপিনে আমাৰ মাহীহঁতৰ বাবু। তাৰপিছতে এইপিনে হৈ গ'ল চাহ, আৰু আইতাও আহিলে মাহীহঁতৰ, মাহীয়ে আইতাকো চাই দিলে। আৰু এইপিনে আমাৰ বাবুৱে পূৰা বাঁহী বজোৱাত ব্যস্ত হৈছে, আৰু মাহীয়ে আমি কিবা কিবি কথা পাতিলোঁ অকণমান, চাওকচোন। আৰু এইপিনে কেনেকৈ আছে ছাগলীটো আমাৰ একদম মানুহৰ লগতে থাকে। তাৰপিছতে আমি